হেল্ল' গাইজ, মই এতিয়া ক্লাছলৈ ওলাই আহিছোঁ। যিহেতু মই কম্পিউটাৰ ক্লাছ কৰি আছোঁ, এতিয়া ঘৰৰ পৰা ওলাই মেলি গৈছোঁ আৰু এতিয়া আমাৰ ঘৰৰ পৰা অলপ দূৰ যাব লাগে গাড়ীত উঠিবলৈ। বাৰু খোজকাঢ়ি ৰ'দখন বৰ ৰ'দ দিছে বাৰু। এই ষ্টাইলটো চোৱা অলপ এতিয়ালৈকে ঠিককৈ থাকে আৰু অকল দেখিছেনে গাইজ, মাটি কোবে ইমান ধূলি কৰিছে একদম গোটেই মুখে চুখে ধূলি লাগি গৈছেগৈ। এয়া গাইজ, মই গৈ আছোঁ ক্লাছলৈ গাড়ীত উঠিবলৈ। একদম বহুত দূৰ খোজকাঢ়ি যাব লাগে, ভৰি চৰি বিষ উঠি গৈছেগৈ। ৰ'দো দিছে এইপিনে, ছাতিটো আনিবলৈ পাহৰি থাকিলোঁ। ফাইনেলি গাইজ, মই গাড়ীত উঠা সেইডোখৰ পাইছোঁহি। দেখিছেনে বাৰু, গাড়ী এখনো নাই। এতিয়া কিমান দেৰি গাড়ীলৈ ৰ'ব লাগিব ঠিক নাই এই ৰ'দখনতে। আধা ঘণ্টামান ৰখিছোঁ গাইজ, এতিয়ালৈকে গাড়ী এখনো পোৱাহিয়ে নাই। ভাবিছোঁ ঘৰলৈকে উভতি যাওঁগৈ নেকি। মই বোলো আৰু অকণমান টাইম ৰখি দিওঁচোন, চাওঁ আহে নেকি। গৰমো উঠিছে এইপিনে। ফাইনেলি গাইজ, গাড়ী এখন পালোঁ দেই। যেনে তেনে গৰমখনত ৰখি ইমান দেৰি। এতিয়া কম্পিউটাৰ ক্লাছলৈ দেৰিও হৈছে, যাওঁচোন বাৰু ব'লক হ'লেও। মই এতিয়া জগদুৱা পাইছোঁহি। যিহেতু মোৰ কাকজানত মই কম্পিউটাৰ ক্লাছ কৰি আছোঁ। এতিয়া জগদুৱাৰ পৰা বেলেগখন গাড়ীত যাব লাগিব। এতিয়া যোৰহাটলৈ যোৱা মানুহ নাপালে আকৌ নাযায়ে নহয়। এজন বাৰু এতিয়া আহি উঠিছেহি যোৰহাটলৈ যাবলৈ। লাহে লাহে গৈছে আৰু যেনে তেনে যাওঁগৈ। পিনে মোৰ দেৰিও হৈছে, মেমে ফোন কৰি আছে। পাইছোঁহি আৰু ক্লাছ। দেখিছেনে মই গোটেইজনী জাপ হৈ আহিছোঁ। এইটোৱে মোৰ কম্পিউটাৰ চেণ্টাৰ হয়। দেখিছেনে গাইজ, কোনো নাই, অকলে মই আজি কম্পিউটাৰ ক্লাছত অকলে ক্লাছ কৰিব লাগিব আজি। এয়া মই ক্লাছ শেষ কৰি ঘৰলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ, বাই বাই।